নমস্কাৰ, মই কংকনে আপোনাক সকলোকে মোৰ ইউটিউব চেনেল কংকনছ ব্লগলৈ স্বাগতম জনাইছো। আজি আন এটা ভিডিঅ' লৈ মই আপোনালোকৰ ওচৰত আহিছো। আজি মই আপোনালোকক দেখাম টেণ্ডাৰিং পোৰ্ট কেনেকুৱা হয় আৰু টেণ্ডাৰিং পোৰ্টৰ জাহাজবোৰ কিহৰ কাৰণে পোৰ্টৰ লগাব নোৱাৰে সেইটো কম মই আপোনাক। আৰু এতিয়া মই গৈ আছো টেণ্ডাৰিং পোৰ্টটো কেনেকুৱা হয় আপোনাক দেখাবলৈ। চব পোৰ্টতে জাহাজবোৰ ডক কৰিব নোৱাৰে কাৰণ কিছুমান পোৰ্টৰ পানী লেভেলটো একেবাৰে কম থাকে। সেইকাৰণে সেইবোৰ পোৰ্টত আমি এংকৰিং ডক কৰোঁ, মানে পোৰ্টৰ পৰা ধৰক অলপ 500 মিটাৰ মান দূৰত থাকি আমি এংকৰ ডক কৰোঁ আৰু সেইবোৰ এংকৰ ডকক আমি টেণ্ডাৰিং পোৰ্ট বুলি কওঁ। তাৰ পৰা আমি সৰু সৰু চাৰ্ভাইভেল ক্ৰাফ্টবোৰ লৈ পেলাই পোৰ্টলৈ যাওঁ। কাৰণ পানী লেভেলটো একেবাৰে কম থাকে, তালৈকে চিপ গৈ পেলাই ডক কৰিব নোৱাৰে, সেইকাৰণে দূৰত ৰাখে। আৰু মই আপোনাৰ টেণ্ডাৰিং পোৰ্টত দেখাম টেণ্ডাৰিং পোৰ্টত কেনেকে ওপৰৰ পৰা জাহাজবোৰ সৰু সৰু জাহাজবোৰ নমাই, চাৰ্ভাইভেল ক্ৰাফ্টবোৰ নমাই আৰু কেনেকে পোৰ্ট কৰে। আৰু সেই আপুনি অৰেঞ্জ কালাৰৰ যিবোৰ দেখি আছে সেইবোৰ হৈছে আমাৰ চাৰ্ভাইভেল ক্ৰাফ্ট। তেনেকে আমাৰ ইফালে তিনিখন আছে আৰু সিফালে সিটো চাইডে তিনিখন আছে। আৰু জাহাজবোৰৰ দুটা চাইড থাকে, এটা হৈছে আপোনাৰ পোৰ্ট চাইড আৰু ষ্টাৰবোৰ্ড চাইড। পোৰ্ট চাইডে তিনিখন থাকে আৰু ষ্টাৰবোৰ্ড চাইডে তিনিখন থাকে। মানে ডাঙৰ ডাঙৰ জাহাজবিলাকত বেছি থাকে। মোৰ জাহাজখনতে 6খন আছে, আমাৰ কাৰণ বেছি পেছেঞ্জাৰ নাই কাৰণে 6খন আছে। তেনেকে 6খন লৈ পেলাই আমি যাত্ৰা কৰো। এখনত আপোনাৰ 100জনকৈ বহিব পাৰে। আৰু এইখনে মোৰ জাহাজ বেক চাইডটো মই আপোনাক দেখাই আছো। আৰু এতিয়া মই দেখাম আপোনাৰ টেণ্ডাৰিং পোৰ্টত আপোনাৰ ওপৰৰ পৰা সৰু সৰু জাহাজবোৰ কেনেকে নমায়। আৰু এনেকে জাহাজবোৰ আপোনাৰ ৰছী দি হুক কৰি তললৈ নমাই আৰু আপোনাৰ দেখাই আছে চাওক হুক কৰি আছে। এখন জাহাজ নমাই থৈছে আৰু বাকী দুখনো নমাব, লাহে লাহে নমাব। কাৰণ বেছি সময় হোৱা নাই আমি আহি পোৱা, সেইকাৰণে এখন নমাই পেলাই আমি জাষ্ট পাৰ হৈ পৰা আহি আছো। আৰু এতিয়া দুখন নমাব। আৰু আপুনি এনেকে এংকৰিং ডক হলে সৰু এখন দৰ্জা থাকে আপোনাৰ জাহাজৰ পৰা মানুহবোৰ ওলাই আহিবলৈ, সেই দৰ্জাখন মই আপোনাক দেখাম গৈ পেলাই। তাত আপোনাৰ কেনেকে জখলা দি পেলাই ৰাখি থয়। আৰু এইবোৰ হৈছে ৰছীবোৰ, যিবোৰ ৰছী দি হুক কৰি ওপৰৰ পৰা এনেকে চাৰ্ভাইভেল ক্ৰাফ্টবোৰ তললৈ নমাই। এই হুকবোৰৰ থ্ৰুৱেদি আপোনাৰ ওপৰৰ পৰা চাৰ্ভাইভেল ক্ৰাফ্টবোৰ তললৈ নমাই দিয়া হয়। আৰু ইমাৰ্জেঞ্চিটোত এনেকৈয়ে নমোৱা হয়। আৰু এইটো হৈছে আপোনাৰ সৰু আপোনাৰ যিটো দৌৰ আপোনাৰ এংকৰিং পৰ্টত খোলা হয়। আৰু এনেকে গৈ পেলাই সৰু জাহাজখন আপোনাৰ ইয়াত গৈ পেলাই ডক কৰে আৰু ইয়াৰ পৰা আপোনাৰ পেছেঞ্জাৰবোৰ ভিতৰলৈ সোমাই আহে।